Hello guys, welcome back to my channel Pall's Vlogs. So guys, আজি আমি এটা জায়গাত যাব ওলাইছো যাম মানে এতিয়া ৰেডি হৈ আছো তো কত গৈছো চাই থাকিব ভিডিওটো শেষলৈকে আপোনালোকক সব জনাম মই কাৰ লগত আৰু কত গৈছো ফুৰিবৰ কাৰণে গাইস এতিয়া আমি যাব কাৰণে ৰেডি আৰু মোৰ লগত আছে নীলাক্ষী হাই Happy first marriage anniversary बाहर दी बड़ा हरामी हो बेटा तो আজি নীলাক্ষী আৰু প্ৰাঞ্জলৰ ফাৰ্ষ্ট মেৰেজ এনিভাৰ্সাৰি হয় তো আমি হেতু সেলিব্ৰেট কৰিবই আমি গৈছো কত গৈছো হেতু সাৰপ্ৰাইজ হয় পিছত দেখাম আমি এতিয়া আমি কত আছো এতিয়া আমি বৰ্তমান আছো আপোনাৰ হাতীগাঁও ঘোৰামৰাত মানে আমাৰ যোনটো কেক অৰ্ডাৰ দিয়া হৈছিলে হেতু আপোনাৰ ইয়াতে অৰ্ডাৰ দিয়া হৈছিলে মোৰ হাজবেণ্ডে আনি আছে এতিয়া প্ৰাঞ্জলো আহি পালে কেকটো লৈ এতিয়া আমি যাব কাৰণে ৰেডি তো গাইস ৰাস্তাটো দেখি চাগে গমে পাইছে হয় আমি শিলঙত আহি আছো এতিয়া আমি বৰাপানী পাইছো শিলঙৰ আমি ক'ত যাও আপোনালোকে চাই থাকিব যেহেতু আজি বহুত গৰম হয় সেইকাৰণে আইসক্ৰীমে খালো আমি এটা In 400 meters, continue straight. Continue straight na kamo pora guys আমি 4 ঘন্টা ধৰি গাড়ীত উঠাৰ পিছত পাই গলো জিভা ৰিজৰ্ট এয়া জিভা ৰিজৰ্ট আহি পাই গলো তো গাইস ফাইনালি আমি আহি পাই গলো জিভা ৰিজৰ্ট এইখন আছে ৰিজৰ্টখন শিলং চেৰাপুঞ্জীত তো মই আপোনালোকক দেখাই আছো কিমান ধুনিয়া হয় তো গাইস এবিলাক ইমান ধুনিয়া ফুল মানে সব মানে ফুলে আছে বহুত ধুনিয়া হয় আৰু সবতকে মানে ওপৰত আছে কাৰণে বহুত বতা লাগি থাকে জায়গাটোত আৰু মানে ইমান দূৰ আহিছো যদিও গাড়ীত মানে এইবিলাক দেখি মনটোৱে মানে ভাল লাগি গল গাইস ফুলবিলাক চাওকচোন কিমান ধুনিয়া হয় মানে বহুত ধুনিয়া হয় গাইস আপোনালোকৰ যদি আহিবলৈ মন আছে তেনেহলে আহিব নীলাক্ষী কেকটো লৈ আহি আছে আমি এতিয়া কেক কাটিম গাইস ৰিজৰ্টৰ ভিতৰত এখন ৰেষ্টুৰেন্ট হয় জিভা গ্ৰিল বুলি খোৱা লোৱা সব ইয়াতে কৰিব পাৰিব আপোনালোকে আহিলে গাইস এতিয়া কাটিম কেক মাৰি আছে নীলু নাচি আছে আৰু গাইস আপোনালোকে যদি বিচাৰে কেতিয়াবা ইয়াতে ৰাতি থকাকে আহিব কাৰণে তো থাকিবও পাৰে ইয়াতে ৰুম আছে এনেকে ৰুম বিলাক পাব থাকিব কাৰণে টেবুল লৈ আহিছে আমাৰ কাৰণে কেক কাটিব কাৰণে এতিয়া আমি কাটিম কেক টেবুলখন আহি পালে গাইস আপোনালোকক এটা বস্তু দেখাব গৈছো এইটো খিজুৰীৰ গছ হ'ল এইটো আৰু লাগিছে চাওক খিজুৰীৰ এয়া খিজুৰী শুকাই গৈছে কিমান সৰু সৰু এয়া
তো গাইজ এতিয়া আমি খাই লওঁ, তাৰপিছত আৰু অকণমান টাইম থাকি আমি ইয়াৰ পৰা গুচি যাম, কাৰণ এতিয়া 3টা বাজিলে ইয়াতে। এটা কুঁৱা আছে, তো য'ত মানে কইনছ দিব লাগে, মিচিং কুঁৱা আৰু এইবিলাক চব কইনছ হয় গাইজ। তো গাইজ বলক এতিয়া আপোনালোকক ওপৰৰ পৰা এবাৰ ভিউটো দেখাই দিওঁ। গাইজ এতিয়া আমি ইয়াৰ পৰা ওলাম, ইয়াৰ পৰা আমি এতিয়া গৈছোঁ 7 ছিষ্টাৰ ফল চাবৰ কাৰণে। তো গাইজ কেনেকুৱা লাগিলে আপোনালোকৰ ৰিজৰ্টখন চাই? আপোনালোকেও আহিব পাৰিব, বহুত ধুনীয়া হয়, এবাৰ আহি চাব পাৰে। তো গাইজ ৰিজৰ্টখনৰ পৰা ওলাই এতিয়া আমি আহি পাই গ'লোঁ 7 ছিষ্টাৰ ফল। আমি এতিয়া আহিছোঁ 7 ছিষ্টাৰ ফল চাবৰ কাৰণে, কিন্তু পানী নাই এতিয়া বৰ্তমান যিহেতু, সেইকাৰণে গাইজ মই এবাৰ ভিউটো দেখাই দিছোঁ, চাওক। ছেভেন ছিষ্টাৰ ফল চাই এতিয়া আমি আহিছোঁ ঘৰত ঘূৰি। जिंदगी कैसे बनती सुहानी, मुझे हर पल तेरे साथ रहना है। গাইজ মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, বাই।